কি হইলো বল বল সামগ্রী সমষ্টিত আজি আমার প্রাক্তন বিধায়ক আব্দুল আজিজ সাহেব এউডিএফ দলত যোগদান কৰাটো আমাৰ কাৰণে এটা অতি ভাল শুভ লক্ষণ আৰু সামগ্ৰী সমষ্টিত এইবাৰ এউডিএফৰ দখলত অহাটো নিশ্চিত হৈছে। ইমান দিন সামগ্ৰী সমষ্টিত যেটো গুণ্ডাৰাজ জংগলৰাজ চলি আছিল আৰু পৰিয়ালতান্ত্ৰিক যেটো ইয়াত মানে ৰাজনীতি চলি আছিল, মানে প্ৰথমে ককা দেউতা পিছত বাপেক এতিয়া নাতি, এনেকৈ যেটো পৰিয়ালতান্ত্ৰিক ৰাজনীতি ৰাজতন্ত্ৰ চলি আছে এয়া অৱসান ঘটিব। আৰু সামগ্ৰী সমষ্টিত ইমান দিন বিৰোধী দলে মুক্তভাৱে ৰাজনীতি কৰিব পৰা নাই। বিৰোধী দলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰা হৈছিল, মাৰপিট কৰা হৈছিল, পুলিচৰ উঠুৱাই তেওঁলোকক গ্ৰেপ্তাৰ কৰাই মাৰপিট কৰা হৈছিল। বহুতক সামগ্ৰী সমষ্টিত তেওঁলোকৰ ঘৰৰ গৰু ছাগলী ধান চাউল আচবাব পত্ৰ পৰ্যন্ত কাঢ়ি নি ঘৰ দুৱাৰ ভাঙি তেওঁলোকক খেতি পঠাই ঘৰৰ মাটি কৰিছিল। গতিকে আজিৰ পৰা আমি নিশ্চিত কংগ্ৰেছ আৰু বিজেপি সামগ্ৰীৰ পৰা বিদায় ল'ব আৰু সামগ্ৰী সমষ্টিত এতিয়া মুক্ত গণতন্ত্ৰৰ প্ৰতিষ্ঠা হ'ব। আৰু আজি হাজাৰ হাজাৰ লোকে আব্দুল আজিজ সাহেবৰ লগত আহি আমাৰ দলত যোগদান কৰিছে আৰু আমি ভাবো আৰু বহুত হাজাৰ লোক আমাৰ দলত আহিব নতুনকৈ। আৰু সামগ্ৰী সমষ্টিত অহা নিৰ্বাচনত আমাৰ দলে ইয়াত জয়লাভ কৰিব আৰু গুণ্ডাতন্ত্ৰ ৰাজতন্ত্ৰ আৰু জংগলৰাজ আৰু পৰিয়ালতন্ত্ৰৰ অৱসান ঘটিব আৰু সামগ্ৰী সমষ্টিত প্ৰথমবাৰৰ কাৰণে এউডিএফৰ দখলত আহিব। আমাৰ বিজয় নিশান উৰিব। আমি আজি নিশ্চিত হওঁ। এউডিএফ নিষেধ কেতিয়াও নহয়। অখিল গগৈ সগুণৰ দোৱাত মানে গৰু নমৰে। অখিল গগৈ এজনেই বিধায়ক আছিল ৰাইজৰ দলত। এইবাৰ যি গম পাই আছো তেওঁ নিজেই জিকিব নোৱাৰে। ৰাইজৰ দল এইবাৰ জিৰো হ'ব, এজনো নাপায়। আৰু এউডিএফ দলৰ যিটো উত্থান বৰ্তমান ঘটিছে, আমি আপোনালোকে চাব মধ্য অসমত আমাৰ এই চামগুৰি ৰূপহী ঢিং লাহৰীঘাট বিন্নাকান্দি দলগাঁও এইকেইটাততো আমি জয়লাভ কৰিম আৰু নামনি অসমত লৈ 20ৰ পৰা 25খন আসনত এইবাৰ আমি জয়লাভ কৰিম। আনকি কংগ্ৰেছো এইবাৰ দশকৰ গছ স্পৰ্শ কৰিব নোৱাৰে অসমত যিটো অৱস্থা। গতিকে অখিল গগৈ সিহঁতৰ মাথা বেয়া হৈ গৈছে, তেওঁলোকে এতিয়া উল্টা পুল্টা বকিবই। কিন্তু এউডিএফ দল এইবাৰ কিন্তু 20ৰ ওপৰত আসন পাব। গতিকে আৰু এটা কথা হ'ল যে এইবাৰ চাওক, যিটো সংখ্যালঘু নিৰ্যাতন বিজেপিয়ে চলাই আছে অসমত, যেনেকে বাছি বাছি সংখ্যালঘু লোকক উচ্ছেদ কৰি সংখ্যালঘু লোকক ভূমিহীন কৰাৰ চক্ৰান্ত তেওঁলোকে কৰি আছে আৰু সংখ্যালঘু লোকসকলক ৰাষ্ট্ৰবিহীন নাগৰিক কৰাৰ কাৰণে এতিয়া যিটো ভোটাৰ এছআৰ চলি আছে, যিসকল উচ্ছেদিত লোক তেওঁলোকৰ নাম ইয়াত 8 নম্বৰ ফৰ্ম যোগে ট্ৰেন্সফাৰ হোৱাৰ আগতেই 7 নম্বৰ ফৰ্ম যোগে তেওঁলোকে তাৰ পৰা কাটি দিলে যাতে মানুহৰ নাম নুঠে। আনকি আজিও আমি খবৰ পালো নগাঁও পৌৰসভা, নগাঁও সদৰ সমষ্টিৰ ভোমৰাগুৰি আৰু অন্যান্য কিছুমান এলেকাত বহু কেইবাশ লোকক, জীৱিত লোকক মৃত বুলি তেওঁলোকৰ নামত নটিচ আহিছে। জীৱিত লোকক মৃত দেখুৱাই নাম কাটিব বিচাৰিছে। বহু লোকক তেওঁলোকৰ নামত হিয়াৰিঙৰ নটিচ দিছে ৰাতিপুৱা 9টা বজাত, 10টা বজাত তেওঁলোকৰ হিয়াৰিং। সেই লোকসকল ঘৰত নাই, কামত ওলাই গ'ল। এনেকে বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰি সংখ্যালঘু লোকক ৰাষ্ট্ৰবিহীন নাগৰিক কৰাৰ ষড়যন্ত্ৰ চলিছে, ভূমিহীন কৰাৰ ষড়যন্ত্ৰ চলিছে। এই সমস্ত কথাবিলাক একমাত্ৰ প্ৰতিবাদ এউডিএফে কৰি আছে। ৰাইজৰ দলৰ নেতা অখিল গগৈ বা কংগ্ৰেছৰ এইবিলাকত একো মাত নাই। তেওঁলোকে মাত্ৰ সংখ্যালঘুৰ ভোটহে লাগে, সংখ্যালঘুৰ কোনো সমস্যা লৈ তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ আৱাজ নাই, মাত নাই। গতিকে ৰাইজে চিনি পাইছে এতিয়া ৰাইজৰ দল বা কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। মধ্য অসম নামনি অসমত এউডিএফ দলে এইবাৰ ইয়াত এটা ভাল প্ৰদৰ্শন কৰিব আৰু এউডিএফ দলৰ ইতিহাসত আটাইতকৈ ভাল ফলাফল এইবাৰ দেখুৱাব। কমপক্ষে 20-25 আসনত আমি জয়লাভ কৰিম।